মঙলদৈত বজৰংগ দলৰ প্ৰতিবাদ। বজৰং দল সদস্য শম্ভু কৈৰী হত্যাকাণ্ডৰ প্ৰতিবাদত মঙলদৈ ৰাজপথত বজৰংগ দলৰ প্ৰতিবাদী ৰেলী। হত্যাকাৰী সেলিম উদ্দিনৰ প্ৰতিকৃতি জ্বলাই ফাঁচীৰ দাবী জনালে বজৰংগ দলে। বজৰংগ দলৰ শিবিৰ সমাপ্ত কৰি নিজ ঘৰলৈ উভতি অহাৰ সময়তে কৰিমগঞ্জৰ লোৱাইপুৱাইত শম্ভু কৈৰী নামৰ এগৰাকী বজৰং দলৰ সদস্যক নিঃশংসভাৱে দাৰে ঘপিয়াই হত্যা কৰিছিল সেলিম উদ্দিন নামৰ এগৰাকী যুৱকে। উক্ত ঘটনাৰ পিছতে আজি বজৰংগ দলে মঙলদৈ ৰাজপথৰ মাজেৰে এক বিশাল প্ৰতিবাদী ৰেলী উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সেলিম উদ্দিনৰ প্ৰতিকৃতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। শম্ভু কৈৰী আমাৰ বজৰংগৰ যি কাৰ্যকৰ্তাক প্ৰাথমিক বৰ্গ কৰি অহাৰ পিছত পিছফালৰ পৰা মৌলবাদীয়ে হত্যা কৰিছে। তাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমত উত্তৰ পূব প্ৰান্তত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইয়াৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ এই শম্ভু কৈৰীৰ হত্যাকাৰীক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ শাস্তি প্ৰদান কৰক। এজনীয়া ন্যায়াধীশৰ বিচাৰপীঠত যাতে অতি সোনকালে এই ল'ৰাজনক যিজনে হত্যা কৰিছিল এই মৌলবাদীক অতি সোনকালে ফাঁচী প্ৰদান কৰে। শম্ভুৰ পৰিয়ালক 50 লাখ টকাৰ চৰকাৰে ক্ষতিপূৰণ দিয়ক, পৰিয়ালৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু লগতে বৃহত্তৰ হিন্দু সমাজৰ সনাতনী হিন্দুক যাতে সুৰক্ষা প্ৰদান তাৰ বাবে চৰকাৰে এখন আইন প্ৰণয়ন কৰক। আৰু এতিয়া চাওক, ইয়াৰ আগতে হৰ্ষবৰ্ধন কানায়ালালক ইতিমধ্যে হত্যা কৰি গৈছে। এতিয়া এই হত্যা আহি অসমত পৰিছে আৰু অসমৰ হিন্দু সমাজ এতিয়া জাগিছে আৰু এতিয়া এই দৰংগটো যে নহ'ব তাৰ কোনো আমি গেৰাণ্টি দিব নোৱাৰোঁ। এতিয়া আমি চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে এখন আইন আনক। এই আইনত যাতে অকল সনাতনীৰ সুৰক্ষা নহ'ব, ভাৰতবৰ্ষৰ সনাতনী দেশ যদি হিন্দুক সুৰক্ষিত দিব নোৱাৰে দেশ সুৰক্ষিত নহয়। গতিকে প্ৰথমতে চৰকাৰে হিন্দুক সুৰক্ষা প্ৰদান কৰিব লাগিব, এই আমাৰ দাবী। জয় শ্ৰীৰাম। আমি এতিয়া ডিচি ছাৰক লগ কৰি আমি